নমস্কাৰ বন্ধুসকল। তো আজি গৈ আছোঁ অলপ বিজনী চাইডত। এখন তাত ছেকেণ্ড হেণ্ড বাইক আছে, চাব গৈ আছোঁ। তো যদি পইচা পাতি মিলে লৈ আহিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো কেনেকুৱা বাইকখন আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। এতিয়া গৈ আছোঁ আমি, আৰু মূলত আছে এয়া টুকু। তো গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। ফাইনেলি বাইকখন লৈ আহিলোঁ। বহুত বেছি গৰম দিছে, কিন্তু কি কৰিব, কিবা পাব খুজিলে অলপ কষ্ট কৰিব লাগিব। ইফালে আছে বাইকখন, এইখন দেখিবলৈ পাইছে। গাড়ীখনৰ লুকটো এনেকুৱা, আৰু কালাৰ কণ্ডিশ্যনটো ঠিকেই আছে, অৰিজিনেল পেইণ্টত আছে পূৰা। এনেকুৱা ধৰণৰ ছাইডৰ পৰা লুকটো, আৰু আগফালৰ পৰা এনেকুৱা এইটো, আৰু এইফালে চাইডৰ পৰা এনেকুৱা। বাকী ইঞ্জিনৰো কণ্ডিশ্যনটো ঠিকেই আছে, একো প্ৰব্লেম নাই, আৰু কাগজ পাতিও ঠিকেই আছে। সেইবাবে লৈ আহিলোঁ বন্ধুসকল। ট্ৰান্সফাৰটো আমি কৰাই দিম। গাড়ীখনৰ দামটো ৰাখিছোঁ 45,000। কোনোবাই যদি ল'ম বুলি ভাবে, এয়া স্ক্ৰীণত নাম্বাৰটো আহি আছে, কণ্টেক্ট কৰিব। আহি চাওক, লওক, পচন্দ হ'লে ল'ব, চলাই চাওক, যদি ভাল পাই লৈ ল'ব। বাকী কণ্ডিশ্যনটো দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ। হিৰ'ৰ হয় গাড়ীখন, হাং নামটো। আৰু বন্ধুসকল, গাড়ীখনৰ ডুৱেল ডিস্ক, এয়া পিছফালৰটো, পিছফালৰ ডিস্কটো, আৰু ইফালে আগফালে ডিস্ক আছে এইটো। ডুৱেল ডিস্কৰ বাইক হয়। কোনোবা যদি ল'ব খোজে, আহিব, ভালদৰে চাই কিনে লৈ ল'ব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।